নমস্কাৰ বন্ধুসকল ৱৰ্ল্ড কুইক নলেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে চাহপাতৰ ৰাজধানী হিচাপে অসমৰ কোনখন চহৰক জনা যায় এ নলবাৰী বি তেজপুৰ চি যোৰহাট ডি শিৱসাগৰ শুদ্ধ উত্তৰ চি যোৰহাট নেক্সট কোৱেশ্চন দেওহাঁহ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বি নামেৰি ৰাষ্ট্ৰীয় উদ্যান চি মানস ৰাষ্ট্ৰীয় উদ্যান ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান শুদ্ধ উত্তৰ বি নামেৰি ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অসমৰ কোনখন চহৰত সকলোতকৈ বেছি উদ্যোগ আছে এ গুৱাহাটী বি শিৱসাগৰ চি নলবাৰী ডি তেজপুৰ শুদ্ধ উত্তৰ এ গুৱাহাটী নেক্সট কোৱেশ্চন নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোনখন চহৰত অৱস্থিত এ শিলচৰ বি নগাঁও চি শিৱসাগৰ ডি গুৱাহাটী শুদ্ধ উত্তৰ হ'ব শিলচৰ নেক্সট কুৱেশ্চন জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল এ গৌতম বুদ্ধ বি বৰ্ধমান মহাবীৰ চি গোবিন্দ সিংহ ডি বাহাউল্লাহ শুদ্ধ উত্তৰ বি বৰ্ধমান মহাবীৰ নেক্সট কুৱেশ্চন আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল এ কৃষি বি চিকাৰ চি ব্যৱসায় ডি মৎস্যজীৱী শুদ্ধ উত্তৰ এ কৃষি নেক্সট কুৱেশ্চন সিন্ধু উপত্যকাৰ সভ্যতা কেতিয়া আৱিষ্কাৰ কৰা হৈছিল এ 1917 বি 1921 চি 1927 ডি 1948 শুদ্ধ উত্তৰ বি 1921 নেক্সট কুৱেশ্চন অৰণ্য মানৱ বুলি কাক জনা যায় এ মেধা পাটেকাৰ বি চেলিম আলী চি যাদৱ পায়েং ডি দীপক গৌড় শুদ্ধ উত্তৰ চি যাদৱ পায়েং নেক্সট কুৱেশ্চন ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি এ চামেলি মেমচাপ বি এৰাবাটৰ সুৰ চি বনানী ডি জয়মতী শুদ্ধ উত্তৰ বি এৰাবাটৰ সুৰ নেক্সট কুৱেশ্চন ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল এ ব্ৰঞ্জ বি তাম চি স্বৰ্ণ ডি ৰূপ শুদ্ধ উত্তৰ চি স্বৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক